গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ সুশীলা অফিচিয়েল ইউটিউব চেনেলটোলৈ আৰু বহুত দিনৰ মূৰত মই আজি এটি পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোঁ আৰু বিশেষ কাৰণত ভিডিঅ' দিব পৰা নাই মানে মই ক'তোতো নাযাওঁৱেই আৰু ক'তো যোৱাও হোৱা নাই গৈছোঁ নোযোৱা নহয় কলেজ গৈছোঁ সেইটো বাবে মই আজি কিবা এটা বনাম বুলি ভাবিছোঁ কিবা এটা ৰেচিপি বনাম তাকে আপোনালোককো দেখাম আপোনালোকে চাব মই কি বনাম তাৰপিছত আৰু এনেকুৱা একো অকেজন নাই তথাপিও ঘৰত খাবৰ কাৰণে ন সন্ধিয়াৰ সময়ত চাহ খাবলৈ কাৰণে কিবা এটা লাগে ন সেইটো কাৰণে বনাম সৰু মোৰ কিবা এটা বনাম দেখাম আপোনালোকক তেনেকৈ হৈছে চাই ক'ব আপোনালোকে আৰু যিহেতু এতিয়া বতৰো বেয়া ন অলপ বৰষুণ দি আছে তো এনেকুৱা ঠাণ্ডা বতৰত মানে সেই গৰম হিচাপ খাব গৰম নহয় মানে সেনেকুৱা চাহ লগত খাবলৈ কিবা এটা মজা লাগে আৰু সেইটো কাৰণে ভাবিছোঁ কিবা এটা বনাম বুলি কি বনাব যে মই কি বনাই আছোঁ সেইটো তাৰপিছত মই যেতিয়া মোবাইলটো মই যেতিয়া এনেই থাকোঁ ন তেতিয়া ভাবোঁ মই ভিডিঅ' ষ্টাৰ্ট কৰিম এনেকুৱা ক'ম তেনেকুৱা ক'ম যেতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট বা ভিডিঅ'টো অন কৰি কওঁ ন সেই সময়ত মোৰ একোৱেই নোলায় মুখৰ পৰা একোৱেই নোলায় কিজানি কি হয় মানে নাজানো কিন্তু মই যেতিয়া বোলে মই ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ তেতিয়া মোৰ মুখৰ পৰা মোৰ মানে ভাষাই নোহোৱা হৈ যায় তথাপিতো আৰু বনামেই মই আৰু মোৰ হ'ব পাৰে আপোনালোকৰ কাৰণে এটা সৰু কথা হয় কিন্তু মোৰ কাৰণে ডাঙৰে কথা হয় কাৰণ মোৰ চেনেলটো 97টা ছাবস্ক্ৰাইব আছে আৰু 3টা হ'লে 100 হ'ব তো মোৰ যদি নতুন কোনোবা চাই আছে তেনে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি 100 কৰি দিয়ক ফোন আহি আছিলে ফোনটো মই ৰিচিভ কৰিবলৈ গ'লোঁ আৰু আমাৰ পদূলি মুখত মানে এজোপা তেতেলী গছ আছে তো আজি মানে তাত তেতেলী পাৰিছিলে আকৌ তো সেই ঘৰৰ মানুহে তো মায়ে মানে তেতেলী বুটলি আনিছে তেতেলী স্পেচিয়েলি ল' প্ৰেছাৰ থকা মানুহৰ কাৰণে ভাল হাই প্ৰেছাৰ নে ল' প্ৰেছাৰ হ'লে যে খাই ন তো সেইটো মাৰ আছে চাগে কিবা এটা প্ৰেছাৰ কি প্ৰেছাৰ আছে হাই প্ৰেছাৰে আছে চাগে হাই প্ৰেছাৰ হ'লে সেইটো খাই দিলে ভাল হয় চাগে সেইবুলি ইমানো নাখায় আকৌ বিকজ তেতেলীটো ইমান ভাল বস্তু নহয় সেইটো মানে মানুহৰ তেজ পনীয়া কৰি দিয়ে সেইটো কাৰণে মায়ে অলপ তেতেলী বুটলি আনিছে মই আপোনালোকক দেখাই আছোঁ লোকেল তেতেলী ফুচকা খাব ভাল লাগিব এয়া মায়ে পূৰা বুটলি টিটিং এতিয়া দেখিছে এয়া পূৰা মায়ে বুটলি মেলি লৈ আনিছে মই এটা দেখাম হা ভাঙি লাইভ এয়া চক কি আমি এইটো খাবলৈ কাৰণে তুমি এতিয়া খাম এই টেবুলটো ইগন'ৰ কৰিব কিবা কিবি থৈ দিয়া আছে এনেকুৱা য়ামি হৈ আছে পূৰা খাম চক খাম য়ামি আৰু আগতে যেতিয়া সৰু আছিলে নহয় তেতিয়া যে এতিয়া খাওঁ তেতেলী গুটিখিনি থৈ দিওঁ তাৰপিছত যেতিয়া একো নাপাওঁ এইখিনি চবাই থাকোঁ কিন্তু তেতেলী খোৱা বেছি ভাল নহয় আকৌ দেই চকু পিটিক খাই মুখত পানী হৈছে মই বনাব লৈছোঁ কেক এইটো হয় ভেনিলা কেক তো মই প্ৰথমতে ৰেডি কৰি লৈছোঁ মোৰ কেকৰ টিনটো ইয়াত অলপ ৰিফাইন লগাই তাতে অলপ ময়দা অলপ ছটিয়াই তাক ভালদৰে মিক্স কৰি লৈছোঁ তাৰপাছত
যাতে মোৰ একো প্ৰব্লেম নহ'ব এৰাৰ সময়ত। তাৰপাছত কণী ল'লোঁ লোকেল ডিম 3টা। তাৰপাছত তাতে মই চেনিটো মিহি কৰি দিছিলোঁ আৰু তাতে ৰিফাইন দি কণীখিনি ভালদৰে ফেটি যেতিয়ালৈকে মানে ভালদৰে মিক্স নহয় তেতিয়ালৈকে ভালদৰে মিক্স কৰি থাকিব লাগিব। তো মিক্স হৈ যোৱাৰ পাছতে তাতে মানে যেতিয়ালৈকে ভালদৰে মিক্স হয় তেতিয়ালৈকে কিন্তু ফেটি থাকিব লাগিব। তাৰপাছত মই সেই কাপটোৰ অনুযায়ী একাপ দিছোঁ। প্ৰথমতে দিলোঁ ময়দা 1 কাপ। তাৰপাছত ময়দা মই প্ৰথমতে এনেকৈ চাকনিৰে চালি লৈ সেইটো ভালদৰে তাত দিছোঁ যাতে তাৰ একো ধূলিবিলাক নাথাকক। তাৰপিছত ল'লোঁ এচামুচ এইটো বেকিং পাউডাৰ ল'লোঁ এচামুচ। তাৰপিছত সেইখিনি এইটো বেকিং পাউডাৰ আৰু ময়দাখিনিক ভালদৰে মিক্স কৰি লৈছোঁ যাতে খুব মানে ভালদৰে কেকটো ফুলিব বুলি। তাৰপাছত অলপ নিমখ দিলোঁ, যিহেতু মই চেনি আগতে দিছোঁ। অলপ নিমখ দি তাকো মিক্স কৰি লৈছোঁ আৰু তাৰ মাজতে বাই দিলে চাহ। মই তাকে বাই দিয়া চাহকাপ খাই আছোঁ, লগতে এইটো কামো কৰি আছোঁ, আপোনালোকক দেখাইও আছোঁ। ইয়াৰ পিছত দি মই কেকৰ স্মেল আহিবৰ কাৰণে ভেনিলা এচেন্স আৰু ভেনিলা এচেন্সটো এইটো ডিব্বাটো কোকো পাউডাৰত থোৱা আছিলে। কোকো পাউডাৰ য'ত থোৱা থাকে তাত থোৱা আছিলে, সেইকাৰণে কালাৰ হৈ গ'ল আৰু মই দিনতে দিলোঁ নহয় বেছি দি পাই। তাৰপাছত সেই ভেনিলা এচেন্স ভালকৈ দি আকৌ মিক্স কৰিছোঁ, আকৌ চাহ খাইছোঁ। সেনেকৈ কামবিলাক কৰি আছোঁ। তাৰপিছত অলপ গাখীৰ নাছিলে সেইবাবে পেকেট গাখীৰ অলপ আমুল 5 টকীয়া গাখীৰকে দি দিলোঁ। তাকো ভালদৰে মিক্স কৰিছোঁ। এনেকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত যাতে একো প্ৰব্লেম নহওক। তাৰপিছত তাতে মই দিলোঁ ইলাইচি দিছোঁ স্মেলটো নাথাকক বুলি। ভেনিলা দিলেতো নাথাকে তথাপিও দি দিছোঁ। তাৰপাছত তাতে দিছোঁ বাদাম। খাওঁতে মানে তাৰ সোৱাদটো বেলেগ এটা পৰ্যায় যাব বুলি সেইকাৰণে বাদাম দিছোঁ। এনেদৰে মিক্স কৰিছোঁ, বাদাম দিছোঁ, মিক্স কৰিছোঁ আৰু মই কেইটামান বাদাম থৈ দিম। সেইকেইটা পাছত মই অলপ ষ্টাইল কৰি দিম, অলপ ডেক'ৰেশ্যন কৰি দিম। সেইবাবে মই এতিয়া বাদামখিনি থৈ দিওঁ আৰু সেই টিনৰ পাত্ৰত মানে মই যোনটো ছেট আপ কৰি থৈছিলোঁ মোৰ কেক বহোৱা পাত্ৰটোত তাতে মই কেকটো ভালদৰে দি ল'লোঁ। মোৰ ইমান ভাল হোৱা নাই কিন্তু কেকটো মই দেখিয়ে গম পাইছোঁ। আপোনালোকে যদি জানে তেনে মোক জনাব কেনেকৈ বনাই। তাৰপিছত ভালদৰে দি ল'লোঁ সেইখিনি। তাৰপাছত এতিয়া মই যোনখিনি বাদাম ৰাখি থৈছিলোঁ যে সেইখিনি এতিয়া মানে মই ধুনীয়াকৈ ইয়াতে এনেকৈ টিক মাজত দি দিম, কিন্তু মাজত দিম বুলি যিহেতু আপোনালোকে দেখিলে যে মই কেকটো অলৰেডি ঠিক কৰি দিলোঁ। এতিয়া মই এইটো পাতিম চৌকাত আৰু তাৰপিছত মই এটলিষ্ট এইটো যিহেতু মই চৌকাত বনাম অলপ জুই দিম, সেইটো কাৰণে মই এইটো 1 ঘণ্টামান দিম। আৰু আপোনালোকে ভাবিছে বহুত সৰু হৈছে, কিন্তু এইটো নহয়। মানে আমি মুঠতে 3জন আছোঁ। তো ৰাতিপুৱা মানে অনলি আমি গধূলিহে মানে এনেকৈ খাওঁ। যিহেতু ৰাতিপুৱা ব্ৰেকফাষ্ট আমাৰ ৰুটি চলি যায় আৰু এনেকৈ দিনত মাহঁতে চাহ তাহ খাই সময়ত বিস্কুট খাই। কিন্তু অকল আবেলিৰ কাৰণেহে মই মানে অকল সন্ধিয়াৰ কাৰণেহে মই কেকটো বনাইছোঁ। সেইটো কাৰণে কেকটো মোৰ সৰু দেখিছে, কিন্তু একো কথা নাই। মই সৰুকৈ বনাম বুলিয়ে বনাইছোঁ তাকে। তাৰপিছত মোৰ ওচৰত মোৰ ওচৰত আৰু সঁজুলিবিলাকো নাই, কাৰণ মই ভালকৈ মানে কেক বনাব নাজানো শিকিছোঁহে নতুনকৈ ইউটিউবত চাই। সেইটো কাৰণে আৰু এনেকৈ মই লাহে লাহে ট্ৰাই কৰি আছোঁ। যদি পাছত পাৰোঁ ভালকৈ বনাব তেনে মই অবভিয়াছলি মই কিবা এটা ভাবিব লাগিব। তাকে মই এতিয়া পাতি দিম, দেখাইছোঁ। আৰু মই এইটো এটলিষ্ট 1 ঘণ্টামানটো থ'ম। তাৰপাছত এনেও মানুহে গেছত দিলে 45 মিনিটটো দিয়ে, কিন্তু মই এইটো 1 ঘণ্টামান মোৰ থাকিব ৰ'ল। তাৰ পাছতে কেকটোৰ ফাইনেল হৈ যাম, মানে কেকটো মানে চাম কেনেকুৱা হৈছে। তাৰপিছত যদি সিজা নাই আকৌ মই হিট কৰিম। এতিয়া মই অলৰেডি মই বালি গৰম কৰি থৈছোঁ আৰু বালিটো মই প্ৰিহিট কৰি থৈ দিছোঁ। এতিয়া মই এইখিনি পাতি দিম আৰু আকৌ বনাইছোঁ। আপোনাৰ এবাৰ দেখাই দিছোঁ। মই বাদামখিনি সদাইছোঁ চাব কেনেকুৱা দিছোঁ আৰু পূৰা লোকেল দিম হয়তো। আৰু এইটো যে ভাঙা একোতো এনেকুৱা সঁজুলি নাই সেইটো কাৰণে এইটো ভাঙা এনেকুৱা চচ যে চাহৰ চচ সেইটোৱে হয়তো চাব এয়া। আৰু মোৰ টেবুলটো চাওক না মই কি কৰি থৈছোঁ, অৱস্থা নাই। কি কৰি থৈছোঁ এইবিলাক চব অৱস্থা নাই মানে এইবোৰ আপোনালোকে চব ইগন'ৰ কৰি দিব। এইটো এয়া মোৰ হৈ গ'ল কেক। এইটো মই কেকটো মানে ওপৰ চাইডফালে দেখাইছোঁ। তাৰপিছত চুই চাইছোঁ আৰু স্পঞ্জি হৈছে নে ভয়ো লাগে না চুবৰ কাৰণে, তথাপি চুইছোঁ আৰু তাৰপিছত মানে এইটো সেই হোৱাইট প্লেটটোত থ'ম আৰু সেইটো কাৰণে মানে মই ঠিক কৰি আছোঁ। তাতে কাগজ দি লৈছোঁ ভালকৈ যাতে একো বেয়া নহওক। তাৰপিছত আৰু তুমি ধুনীয়াকৈ সেই প্লেটটোত
থৈ ল'ম। তাৰপিছত এইটো মোৰ কেকৰ ফাইনেল লুক। এইটো অলপ মানে এনেকৈ বগা বগা দেখিছে, মানে কাগজটো এৰা সময়ত মানে এইবোৰ এৰ খাই গ'ল ন, সেইটো কাৰণে এনেকুৱা হৈ গ'ল। তাৰপৰা মই এইটো কাগজটো এনেদৰে এইটো ভাজ কৰি কাগজটো আঁতৰাই দিম, দেখিবলৈ শ্ব' হ'ব। তাৰপিছত পূৰা আৰু কথা পাতি আছোঁ, ওচৰত বাই আছিলে তাৰ লগত কথা পাতি আছোঁ। তাই ভিডিঅ' কৰি দিছে, পূৰা জুম কৰি দেখাইছে আৰু তাতে বাদাম দি দিছিলোঁ, কাজু দি দিছিলোঁ, সেইবোৰকে দেখাই আছে। তাই কৈছে এইবোৰ চেনি হয়, মই কৈছোঁ নহয় সেইটো চেনি কৈছোঁ, চেনিটো মই একদম মিহি কৰি মানে পাউডাৰ কৰি দিছিলোঁ ন। বাই কৈছে পূৰা চেনি দেখি কৈছে, মই কৈছোঁ নহয় এইখিনি চেনি কৈছোঁ। তাৰপিছত এইটোৱে মোৰ কেকৰ ফাইনেল লুক। তাৰপাছত খাই কেনেকুৱা লাগিব নাজানো, খাই মেলি ক'ম। এয়াই আছিলে মোৰ ভিডিঅ'। এইটো হ'ল নেক্সট ডে'ৰ দিনাখন মই আৰু এটা কেক বনালোঁ। সেইটো কেক হৈছিলে চকলেট ফ্লেভাৰৰ। তাকে আপোনালোকক দেখাই দিছোঁ কিমান মানে কোমল হৈছিলে, সেইটোৱে দেখাই দিছোঁ। তাৰপিছত আৰু আপোনালোকে বনাব পাৰে, মই দেখালোঁ চেম সেনেকুৱাই, অকল এইটোত ক'ক' পাউডাৰ মিলাব লাগে, সেইটোৱে প্ৰচেছ। কিন্তু ইয়াত ক'ক' পাউডাৰ দিব লাগে, সেইটোৱে হ'লে হৈ যাব চকলেট ফ্লেভাৰৰ কেক। তাৰপাছত আৰু এই আছিলে আজিৰ ভিডিঅ'। চাই কেনে পালে ক'ব লাগিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তাকে ধন্যবাদ।